Good morning from Tawang. তো আমি কালি ৰাতি টাৱাং আহি গৈছিলোঁ। তাৰপাছত আপোনালোকক যোৱা যোনটো ব্লগ আছিলে সেইটো ব্লগত কৈছিলোঁ। তো এটা ব্লগ দিলে মানে বহুত দীঘল হৈ যাব, সেইটো কাৰণে ভাবিলোঁ 3টা এপিছড দি দিওঁ, মানে ভাগকৈ দি দিওঁ, তেতিয়া সৰু হ'ব, তেতিয়া আপোনালোকে চাই বৰ নাপাব। সেইটো কাৰণে আৰু ইমান বেছি ঠাণ্ডা এতিয়া ৰাতিপুৱা উঠিয়ে, আৰু মই কিন্তু নিজক একো দেখাব পোৱা নাই। ৰাতিপুৱা উঠিয়ে ফাৰ্ষ্ট গা ধুই ল'লোঁ। ইয়াত মানে কি হয়, ৰাতিপুৱা কাৰেণ্ট নাথাকে, কাৰেণ্টৰ ভল্টেজটো বহুত কম। তো সিহঁতে মানে গোটেই ৰাতি গিজাৰটো অন কৰিলেহে তাৰপিছত ৰাতিপুৱাহে গৰম পানী পোৱা যায়। তো ৰাতিপুৱা গৰম পানী আহিছে, তাৰপিছত আমি চবে গা ধুলোঁ। মাদিহে গা ধোৱা নাই, আৰু এইফালে হেৰি হোৱা নাই, কি কয়, জাষ্ট গা পা ধুই কাপোৰ কানি লগাই আহিলোঁ। ঠাণ্ডা বহুত এতিয়া ৰ'দত আছোঁ। তো এতিয়া আমি আজি যাম টাৱাং হেৰিত যাম, মাদুৰী লেকত যাম, চাইনা বৰ্ডাৰ যাম ক'ৰবাত আপোনালোকে ব্লগটো চাব। তো মোৰ ফ্ৰণ্টত ইমান ধুনীয়া ভিউ আপোনালোকক দেখাই আছোঁ। আমি ইয়াত 2 দিন থাকিম, মানে 2 ৰাতি থাকিম। আজি ৰাতি থাকিলোঁ আমি। তো হেৰি তাৰ পৰা আহি আকৌ 1 ৰাতি ইয়াত থাকি, তাৰপাছত ৰাতিপুৱা 4টা নহ'লে 5টা ৰাতি মই ওলাই দিম। তো ক'ত আছে কি কথা আপোনালোকক ৰুমটো দেখাম। আছে আমি হোটেলখন ভালকৈ দেখাব পৰা নাই। হোটেলখনৰ নাম হ'ল কুঞ্চন হোটেল। আপোনালোকে আহিলে যদি কোনোবা আহে তো মোৰ পৰা কণ্টেক্ট নাম্বাৰ বিচাৰিলে আপোনালোকে ল'ব পাৰে। বহুত ভাল মানুহ, বহুতেই ভাল, আৰু জেগা বহুত ধুনীয়া। আৰু এইফালে নাজাৰাটো চাওক, মই কিন্তু একো দেখা পোৱা নাই, আপোনালোক দেখাই আছোঁ যে ইয়াৰ পৰা। মা, ৰাতিপুৱা উঠি এনেকুৱা এটা কিবা ভিউ পালে মনটো কেনেকুৱা ভাল লাগি যায় কওকচোন। মই একো দেখা পোৱা নাই, এনেই দেখাই আছোঁ আপোনালোকক। তাৰপাছত এয়া চাওক কিমান এইবিলাক গছ, এইবিলাক আমি কিন্তু নাৰ্জী ফুল বুলি কওঁ। এইটো কি ফুল কৈছিলা? মেৰিগ'ল্ড। পাতকেইটা চাওক, বহুত কিবা কিবি ফুল আছে। আৰু এইকেইটা একেটা গছত, এইটো ৰ'জ হয়, এইটো পাহাৰী ৰ'জ। আৰু এইবিলাক কিবা কিবি। আৰু মানুহজনীয়ে যে ইয়াত যে খেতিও কৰি থৈছে জানেনে, কিবা কিবি চব্জি লগাই থৈছে, মূলা, ফুলকবি, আৰু এইবিলাক কিবা কিবি নহৰু চহৰু, বোলা, আৰু এইবিলাক কিবা কিবি গছ। মই বাঘ কৈ আছোঁ, যাওঁতে মোক খুজি লৈ যাম। আৰু এয়া হল ৰুম, আৰু এইফালে মানে ওপৰত যাব পাৰি, এইফালে মালিক থাকে। আৰু এইফালে আহিয়ে এটা ৰুম, এইটো হ'ল আমি আছিলোঁ, আম্মা, মই লেতেৰা কৰি আছোঁ। আৰু এয়া আমাৰ ইয়াত গামোচা থৈ দিছে। ইয়াত হিটাৰটো দিছিলে, ৰাতি হিটাৰটো জানো কিয় কাম কৰা নাই, ভল্টেজ নাছিলে। আৰু ইয়াৰ পৰা ৰুমৰ পৰা ভিউ মজা। আৰু এইফালে গ্লাছ আছে। আৰু এয়া বেড, এইখন বেডত আছিলে মই, মাদিহা আৰু আম্মা। আৰু ইয়াত টিভি চিভি পূৰা ব্যৱস্থা কৰা আছে ঘৰতে। আৰু এইফালে আছে আপোনাৰ বাথৰুম, বহুত ক্লিন। আৰু এইফালে আছে আমাৰ ড্ৰাইভাৰ দাদাৰ ৰুম, আৰু এইফালে ড্ৰাইভাৰ দাদাৰ বাথৰুম। আৰু এইফালে আছে আমাৰ ৰুম আছে এইফালে, আৰু বাহঁতৰ ৰুম এইফালে, মানে একেলগত। এইখন ৰুম বহুত সৰু, তো আমাক দিয়া নাই। আৰু এয়া হ'ল বাহঁত থকা ৰুমখন। এইফালে আছে টিভি। আৰু ইয়াত কি কৈছোঁ এনেকৈ পেলাই থৈছে। আমাৰ ৰুমত নাই নেকি? আছে আমি কাপোৰ থৈ দিছিলোঁ ন। আৰু এইফালে বাইজনহঁতে কথা পাতি আছে। ইয়াৰ পৰা চব আমাৰ ৰুমৰ পৰা বহুত ধুনীয়া, ইয়াৰ পৰা বহুত ধুনীয়া। আৰু এইফালে বা গা ধুই আহিলে, বাপৰে। মই ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ জানেনে। হেৰি টি চাৰ্ট লগাইছিলোঁ, পেণ্ট লগাইছিলোঁ, তাৰপাছত নিজকে কেনেকুৱা দেখা গৈ আছে। মোৰ মানে এটা বেমাৰ, কাপোৰ লগা আছে, নিজকে ভাল মানে এনেকুৱা লাগে যে মানে আনকমফৰ্টেবল হৈ আছোঁ। তো মানে সেইটো কাপোৰ মই নিপিন্ধোঁ, লাগিলে দেৰি হৈ যাওক, মই খুলি থৈ যাওঁ। তাৰপিছত মই পিন্ধি এতিয়া মই কুৰ্তি লগাই ল'লোঁ, এতিয়া ঠিক ঠাক লাগি আছে নিজকে। আৰু এইফালে আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ব্ৰেকফাষ্টত কি আছে? ৰুটি আছে, আৰু নপৰিবি ৰুটি। আৰু ইয়াত এইটো মোক খুলিব পৰা নাই, এইটো কেনেকৈ খোলে? আৰু ইয়াত আছে ভাজি, আৰু ইয়াত চাহ। আৰু আমি এতিয়া ৰেডি হৈ ওলাম। আৰু এইফালে গাড়ী আহিছে, ড্ৰাইভাৰ দাদা নাযায়, ড্ৰাইভাৰ দাদা পাছ পোৱা নাই, সেইটো কাৰণে গ্ল'ভছ, টুপি চব লৈ লৈছোঁ। ব'লক এতিয়া ওলাওঁ আল্লাহৰ নাম লৈ। আৰু এতিয়া আমি গাড়ীত বহি লৈছোঁ। বলেৰ' এখন ভাড়া কৰি লৈছোঁ, মানে নিজৰ প্ৰাইভেট গাড়ী লৈ যাব নিদিয়ে, মানে অলপ ৰিক্স হৈ যায় ন, একদম ওপৰৰ ফালে যাব লাগে আৰু বৰফ পৰি থাকে। আৰু আমাৰ ভাড়া লৈছিলে 35 কিলোমিটাৰমান হ'ব চাগে টাউনৰ পৰা বমলা-পাছ, 5,000 টকা। আৰু এইফালে ড্ৰাইভাৰ গৈছে আমাৰ পাছ ল'বৰ কাৰণে। আৰু টাৱাং আহিলে যে আপোনালোকে এনেকৈ মানে অলপ পাছে যে একদম আৰ্মি কেম্প দেখা পাব, অলপ পাছে। সিহঁতৰ কথা ভাবিলে বেয়া লাগে ন, সিহঁতৰ লাইফত কোনো এনজয় নাই, এনেকৈ ফেমিলিৰ পৰা দূৰত থাকি আমাৰ প্ৰটেকশ্যনৰ কাৰণে ডিউটি কৰি থাকে। আৰু এতিয়া আমি লাহে লাহে ওপৰৰ ফালে উঠিয়ে আছোঁ।
আৰু চবেই এটা এটাকৈ অক্সিজেনৰ টেবলেট খাই লৈছোঁ মানে খাই লোৱা ভাল কেতিয়াবা তাতকৈ অক্সিজেন অভাৱ হৈ যায় জুমিবাৰ অলপ প্ৰব্লেম হৈ গ'ল মানে পেট বিষাই আছে জুমিবাৰ গেছৰ কাৰণে নেকি নাজানো তাৰপাছত আমি ইয়াত নামিলোঁ নাম নাজানো আৰু এইফালে মই লেডিজ টয়লেট আছে মই পেচাব কৰি ল'লোঁ আৰু এইফালে জুমিবাৰ বাইজান গৈছে আৰ্মি কেণ্টিন মানে আৰ্মি হেৰিত কিবা টেবলেট চেবলেট পোৱা যাব নেকি তাকে সুধিবৰ কাৰণে তো ব'লক আমিও যাওঁ আৰু এনেকৈ আৰ্মিবিলাকে চাওক ইয়াত ৰঙা চাহ গাখীৰ চাহ লগত পকৰি আছিলে বিস্কুট আছিলে ড্ৰাই ফ্ৰুটছ আছিলে এনেকৈ বনাই থৈছে আৰু টুৰিষ্টৰ গাড়ীবিলাক ৰখাই এনেকৈ যে সিহঁতে মাতি আনে চাহ খাবৰ কাৰণে মানে পূৰা ঠাণ্ডা ন গৰম গৰম চাহ দিয়ে আৰু লগত কিবা কিবি দিয়ে আৰু ইয়াত মেডিকেলৰ ব্যৱস্থা আছে যদি কাৰোবাৰ কিবা অসুবিধা হয় আৰু এইফালে চাহটো খাই বিৰাট মজা লাগিছে আৰু ইয়াত চাওক ওপৰত ইয়াতে মানে সৰু এখন মন্দিৰ আছে সিহঁতৰ ভিতৰৰ ফালে আৰু এইফালে হাত ভৰি দিবৰ কাৰণে পানীৰ ব্যৱস্থা আৰু জুমিবাৰ চাগে গেছৰ অলপ প্ৰব্লেম হ'ল নেকি তাৰপাছত ইয়াৰ পৰা আপোনাৰ গেছৰ টেবলেট পেট বিষৰ টেবলেট খালে আৰু এইফালে আম্মাও কিবা টেবলেট লৈছিলে আৰু মাদিহা আৰু জিয়ানক চকলেট দিছিলে আৰু ড্ৰাই ফ্ৰুটছকেইটা যে অলপ নিমখীয়া আছিলে খাই বিৰাট ভাল লাগিছে আৰু ইয়াত চাওকচোন একদম পাহাৰে চাৰিওফালে আপোনাৰ বৰফে আৱৰি আছে সেইটো কাৰণে যে ইয়াৰ লোকেল ড্ৰাইভাৰ লাগে মানে আপোনাৰ নিজৰ প্ৰাইভেট গাড়ী লৈ আহিব নিদিয়ে বহুত ৰিস্ক হৈ যায় আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰীতো একদম পূৰা বৰফ পৰি থাকে বাইক লৈ অহাটো বোলে বহুত ৰিস্ক হৈ যায় বাইক লৈ আহিব নিদিয়ে কেইদিনমান পাছত তাৰপাছত আমি ফাৰ্ষ্ট আহি সোমালোঁ মাদুৰী লেকত এতিয়া আমি আহি পালোঁ চাংগেশ্বৰ লেক তো ইয়াৰ ড্ৰাইভাৰ আছে আমাক 45 মিনিট থাকিব দিছে ঠাণ্ডা লাগি আছে কিন্তু ইমানো ৰ'দ আছে যে লগত আৰু ফাৰ্ষ্ট সোমাই আপোনালোকে এনেকুৱা এটা ধুনীয়া ভিউ দেখা পাব আৰু ইয়াত সোমোৱাৰ লগে লগে যে মনটো বেলেগ হৈ গ'ল জানেনে একদম জিৰ' পলিউশ্যন ইমান ধুনীয়াকৈ ৰাখিছে আগতে মানে জেগাডোখৰ মানে ইমান ধুনীয়া নাছিলে আৰু এই জেগাডোখৰ কিহৰ কাৰণে পপুলাৰ ফেমাছ জানেনে কয়লা চিনেমাখন যে শ্বাহৰুখ খানৰ মাধুৰী কৰিছিলে এই জেগাডোখৰত মানে আহি মাধুৰী ডান্স শ্বুটিংখিনি কৰিছিলে আৰু তেতিয়াৰ পৰাই মানে এই জেগাখিনি মানে পূৰা ফেমাছ হৈ গ'ল আগতে মানে এই জেগাডোখৰ নাম চাংগেশ্বৰ আছিলে লেক আছিলে তাৰপিছত মাধুৰীয়ে শ্বুটিং কৰাৰ পাছতে এই জেগাডোখৰ নামেই দি দিছে মাধুৰী লেক আৰু মাধুৰী আহি এই জেগাডোখৰতে ডান্স কৰিছিলে বহুতে চাগে কয়লা চিনেমাখন চাইছে সিহঁতৰ চাগে মনত পৰিছে জেগাডোখৰ চাই আৰু মই বহুতৰ ভিডিঅ' দেখা পাইছিলোঁ জানেনে কিন্তু মোৰ ৰিয়েলত আহিব মন আছিলে আৰু ৰিয়েলত আহিয়ে যে আপোনালোকক ফিলটো কি ক'ম মানে বহুতে বেছি ভাল লাগি আছে আৰু এই লেকটো আছে আপোনাৰ 12,000 ফিট ওপৰত ঠাণ্ডা বহুত আছে আপোনাৰ 2 ডিগ্ৰী চেলচিয়াছ চলি আছে তো ৰ'দটো আছে ন ইমান এটা মানে অনুভৱ কৰিব আৰু এই লেকটো যে আগতে মানে ইমান ধুনীয়া নাছিলে যেতিয়া মাধুৰী আৰু শ্বাহৰুখ খানে কয়লা চিনেমাখন কৰি যোৱাৰ পাছৰ পৰা মানে দিনে দিনে আপোনাৰ জেগাডোখৰৰ ভিউ চেঞ্জ কৰিয়ে আছে আৰু ইয়াত বহি মানুহবিলাকে মেগী খায় চাহ খায় বহি এনে ৰেষ্টো ল'ব পাৰে जगह का नाम क्या है गुरुद्वारा और यहाँ से बमला-पास कितने दूर है कितने किलोमीटर आधा घंटा लगेगा ना আৰু আমি আহি পালোঁ বুমলা-পাছ মানে চাইনা বৰ্ডাৰ আৰু আমি আছোঁ 15,000 ফিট ওপৰতো আপোনালোকে ভাবক ইয়াত আহিলে অক্সিজেনৰ অভাৱ নহয় কি হ'ব আৰু এইফালে সোমাব নিদিয়ে গেট বন্ধ আছে আৰু মানুহবিলাকে এনেকৈ গাড়ী ৰখাই পাথৰত যে বুমলা-পাছ লিখা আছে ইয়াতে ফটো লোৱা মেইন জেগা এইখিনি আহি মানুহ ইয়াতে ফটো লয় তাৰপাছত আমি ফটো কেইটামান ল'লোঁ আৰু এইফালে কেণ্টিনৰ ভিতৰৰ ফালে সোমাই যাব লাগে তাৰপাছত আহিয়ে ড্ৰাইভাৰে আমাৰ পাছ জমা দিলে পাছ জমা দিয়াৰ পাছত আমি বহুত টাইম ৰখিলোঁ আধা ঘণ্টামান ৰখি তাৰপাছতহে আমাক ভিতৰৰ ফালে যাব দিছে B40 আৰু আমাক যে ইয়াত ফটো ল'ব দিয়া নাই ভিডিঅ' বনাব দিয়া নাই মানে ফটো আৰু ভিডিঅ' ল'লে কি হয় আমি গৈ ইনষ্টাগ্ৰাম ফেচবুকত আপলোড কৰি দিম ন তাৰপিছত সিহঁতৰ ইনফৰমেশ্যন লিক হৈ যাব সেইটো কাৰণে বহুত বেছি ঠাণ্ডা মাৰ্কত আহিছে চিনাহঁতো গম পাই যাব সেইকাৰণে মানে আৰু সিহঁতৰ কাহিনী ক'লে বহুত টাইম বুমলা-পাছৰ বেয়া লাগিলে বহুত চীনে কেনেকৈ আক্ৰমণ কৰিছিলে 500 সৈনিক লৈ মোৰ ইমান ঠাণ্ডা লাগি আছে বহুত বেছি ঠাণ্ডা বায়া চুৱেটাৰ লগাইছে ব্লেজাৰ লগাইছে গ্ল'ভছ লগাইছে বিকি গ্ল'ভছ কিনি দিছোঁ কালি পিন্ধা নাই মডেল নহয় ভাবা নাই ইমান ঠাণ্ডা লাগিব বুলি ইয়াত যে 12 মাহেই ঠাণ্ডা থাকে জুন আৰু জুলাইত নি কৈছিলে বৰষুণ পৰে তেতিয়া -5 ডিগ্ৰী চেলচিয়াছ আহিছে 5 to 10 ডিগ্ৰী আহি যায় তো বোলো এতিয়া ওলাওঁ
আৰু এফালে বাইজনে আৰ্মি কেণ্টিনৰ পৰা আপোনাৰ বৰফি আনিছে এটা পেকেট আপোনাৰ 200 টকাকৈ ল'লে এইটো বোলে বহুত ফেমাছ হয় অল ইণ্ডিয়াত বোলে এনেকুৱা বৰফি পোৱা নাযায় তাৰপাছত 3টা ল'লে 600 টকা দি আমাৰ ঘৰৰ কাৰণে এনেই মই বহুত বেয়া পাওঁ বৰফি মই এনেই মিঠা বহুত কম খাওঁ তাৰপাছত ভাবিলোঁ ইমান ফেমাছ হয় যদি অলপ ট্ৰাই কৰি চাওঁ আৰু খাইছোঁ ঠিক ঠাক লাগিছে আৰু তাৰপাছত আমি টাৱাংলৈ আহিলোঁ ভাত খাবৰ কাৰণে দুপৰীয়া আমি ভাত খোৱা নাই বঙালী হোটেল বিচাৰি আৰু এইফালে বাটত ল'লোঁ আমি চব্জি খালোঁ আৰু ভাতকেইটা খাই সঁচাকৈ বিৰাট ভাল লাগিছে কাৰণ কিয় জানেনে ইয়াত যে শুকান মাছৰ তৰকাৰী দিছে আমাৰ কাৰণেতো শুকান মাছেই কিন্তু খোৱা ভাল নহয় কিন্তু আমাৰ মুখত এইটোৱে বেছি খোৱা যায় আৰু জুমিবা আৰু বাইজন গৈছে জুমিবা মানে অলপ উল্টি কৰিছিলে গেছৰ ইনজেকশ্যন ল'বৰ কাৰণে এইফালে আম্মা মই আৰু মালিহাৰ ড্ৰাইভাৰে খালোঁ আৰু এইফালে জুমি দি গৈছিলে হস্পিটেল ইনজেকশ্যন ল'বৰ কাৰণে আৰু বেছিজনী চাওক না বমি কৰি ইনজেকশ্যন লৈ কেনেকৈ উঠি আছে তাৰপিছত আমি ৰুম আহি কাপোৰ চেঞ্জ কৰিলোঁ আকৌ কাপোৰ চেঞ্জ কৰি এতিয়া আমি যাম আকৌ ওলাই ক'ত যাওঁ চাবি কাহাৰ পৰা হে तंजील हम लोगों को निकलना है गेट खोलो खुद अभी बोलो आप खुद अभी आप खुद बोले लोग किसने किया हमने किया আৰু এই ছোৱালীজনী কিবালৈ লাগিছে গেট তলা লগাই দিছে সেইটো কাৰণে আমি ওলাব পৰা নাই তাৰপিছত ওপৰৰ পৰা মই মাতি আনিলোঁ এতিয়া খুলিব এয়া চাওক কুকুৰক কি কৰি আছে কেনেকৈ টানি আছে বেচাৰাটো চাগে ভাবি আছে কাৰ তাত পৰিলোঁ আৰু এতিয়া আমি আহিলোঁ মনেষ্ট্ৰীত আৰু এইবিলাক যে দেখা পাই আছে কিবা উইচ কৰি এনেকৈ ঘূৰাই দিলে মনৰ আশা পূৰণ হয় সিহঁতৰ ধৰ্মৰ মতে আৰু এইফালে আমি আছোঁ এছিয়াৰ ভিতৰত 2nd লাৰ্জেষ্ট মনেষ্ট্ৰীত আৰু এইবিলাক যে আমাৰ মাদ্ৰাছাৰ নিচিনা হয় সিহঁতৰ ধৰ্মৰ মতে ষ্টুডেণ্টবিলাকে ইয়াত থাকি পঢ়া শুনা কৰে আৰু এইবিলাক চব ভিতৰৰ ফালে মানুহ সোমাই আছে আৰু পূজা কৰি আছে সিহঁতে হেল্ল' গুড মৰ্ণিং আৰু এতিয়া টাইম হ'ল 4:30 হৈ গ'ল আমি 3:40 মানত উঠিছোঁ চাগে তাৰপাছত উঠি আমি ৰেডি হ'লোঁ তাৰপাছত এতিয়া ব্ৰেকফাষ্ট কৰি ওলাই দিম আৰু ইয়াত আজি 2 দিন আছিলোঁ তো আজি 3 নম্বৰ দিন হ'ল তো এতিয়া আজি ওলাই দিম আজি গৈ ঘৰ পাব লাগে কালি মানে বাইজান মাদিহাহঁতৰ স্কুল আছে বাইজানৰ অফিচ আছে আৰু এইফালে আমাৰ ৰশ্মি বাও আহি আছে এতিয়া ব্ৰেকফাষ্ট কৰিম আৰু পটাপট ওলাম আৰু এতিয়া আমি ওলোৱাৰ আগতে আমাক বিল বনাই দিছে মানে আমি 2 দিন আছিলোঁ ন কিমান বিল হৈছে আৰু বিল হৈছিলে আমাৰ 13,800 কিমান টকা হৈছিলে 2 দিনত আৰু আমাৰ টাৱাং টোটেল খৰচ হৈছে আমি বহুত মানুহ আহিছিলোঁ ন টাৱাং টোটেল খৰচ হৈছে আপোনাৰ 60,000 টকা গ'ল প্ৰায় তাৰপাছত আমি আহিলোঁ যোৱাৰ টাইমত কিন্তু আমি সোমোৱা নাছিলোঁ ইয়াত নামা নাছিলোঁ বতৰটো অলপ বেয়া আছিলে এতিয়া ৰ'দ আছে তাৰপাছত বাইজানে কৈ আছে ব'লা আমি কেইটামান ফটো লৈ লওঁ চেলা আৰু এইবিলাক যে আপোনালোকে আহিলে যে এনেকৈ নানামিব আপোনালোকে বৰফ যে দেখা পাই আছে বৰফৰ মাজে খোজকাঢ়ি যাব নালাগে এনেকৈ যে বহুত ৰিক্স হৈছে পুৰা পিছল হৈ থাকে আৰু এইফালে চাওক দাদা অলৰেডি পৰিলে আৰু এইফালে চাওক বাহঁত কিমান ওপৰত আছে সিহঁত মানে নামা নাই গাড়ীৰ ভিতৰতে আছে আৰু এইফালে বাইজান আৰু মই নামি আহিলোঁ মানে এবাৰ আহিছোঁ ন লাইফত ভাবিলোঁ নামি অলপ ভিউটো চাইও যাওঁ ধুনীয়াকৈ ফটো কেইটামান লৈও যাওঁ আৰু নামাৰ টাইমত ইমান গম পোৱা নাযায় উঠোতেহে গম পোৱা যায় এনেকুৱা লাগি আছে মোৰ যি ওলাই যাব আজি মানে মই চেছ আৰু এইফালে চেলা আমি আৰ্মি কেম্পত সোমালোঁ তাৰপাছত আমি কালাকান চাহ কেক চেক কিবা কিবি ল'লোঁ আৰু এই কেম্পতে ইমান ধুনীয়া গিফ্ট এনেকৈ ৰাখি থৈছে জানেনে এনেকুৱা লাগি আছে চব বস্তু লৈ লওঁ নেকি কিন্তু বস্তুবিলাকৰ ইমান দাম আপোনালোকক কি ক'ম আমি 3টা বস্তু ল'লোঁ জানেনে 3টা বস্তুৰ দাম আপোনাৰ 1000 টকা তথাপিও টাৱাং আহিছিলোঁ কিবা এটা লৈ লওঁ চিন ঘৰৰ কাৰণে আৰু আমাৰ টাৱাঙৰ যাত্ৰা আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত সফল হ'ল তো আজি ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব দেই তো আজিৰ কাৰণে ইমানখিনি নেক্সট এটা ব্লগৰ সৈতে লগ পাই আছোঁ বাই বাই